স্বাগতম। ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থলৰ পৰা মাজুলীলৈ দূৰত্ব 1100 কিলোমিটাৰ। মাজুলীৰ দৈৰ্ঘ্য প্ৰায় 40 কিলোমিটাৰ আৰু প্ৰস্থ 10ৰ পৰা 15 কিলোমিটাৰ। 2011 চনৰ লোকপিয়ল অনুসৰি মাজুলীৰ জনসংখ্যা 1,67,403 জন। এই মাজুলীৰে এক সোণালী ইতিহাস আছে। বুৰঞ্জীৰ পাতে পাতে মাজুলীৰ শতাব্দী হৈ আছে চিৰপ্ৰজ্জ্বল হৈ। এই মাজুলী জিলাখনৰ অৰ্থ হৈছে নৈৰ মাজৰ ডাঙৰ চাপৰি বা দ্বীপ, অৰ্থাৎ বৈ যোৱা নদীৰ মাজৰ ভূখণ্ড। জলবায়ুৰ ফালৰ পৰা এই মাজুলীৰ জলবায়ু গৰম আৰু সেমেকা। শীতকালত বৰষুণ আৰু তাপৰ মাত্ৰা কম হৈ ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি হয়। গৰমকালিত মাজুলীৰ তাপমাত্ৰা 22ৰ পৰা 38 ডিগ্ৰী চেলছিয়াছ। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ মহান সংযোগ ঘটিছিল এই মাজুলীৰে বেলগুৰি থোৱাঘাটত। গুৰু দুজনাৰ লগত পৰৱৰ্তী সময়ত বহুজনক প্ৰাতস্মৰণীয় সাংস্কৃতিক তথা আধ্যাত্মিক গুৰুৰ কৰ্মৰাজিয়ে সমগ্ৰ বড় অসমৰ লগতে মাজুলীকো দিলে এক নৱজাগৰণ। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, শ্ৰীমন্ত শংকৰে মাজুলীত মহাপুৰুষ দুজনৰ আদৰ্শৰে স্থাপিত হ'ল সমগ্ৰ বিশ্বৰ ভিতৰতে একক আৰু অনন্য সত্ৰসমূহ। আধ্যাত্মিকতাৰ সমান্তৰালভাৱে সত্ৰসমূহ হৈ পৰিল অসমৰ সাংস্কৃতিক জীৱনৰ প্ৰাণকেন্দ্ৰস্বৰূপ আৰু মাজুলী হৈ পৰিল ইয়াৰ আত্মা। ৩৬খনৰো অধিক মাজুলীত এই সত্ৰসমূহত আধ্যাত্মিকতা আৰু সাংস্কৃতিক চৰ্চা বা সেৱাৰ লগতে দেখা যায় এক নিৰৱচ্ছিন্ন কৰ্ম সংস্কৃতি। আধ্যাত্মিকতা আৰু সাংস্কৃতি ইও যেন এক নৱজাগৰণ, আন এক মণিকাঞ্চন সংযোগ। নাট ভাওনা কি যে এক অনুপম সৃষ্টি। সত্ৰীয় নৃত্য গীত মাজুলীৰ আকাশ বতাহ প্ৰতিবিন্দুতে সুধাকুঞ্জৰিত। গুৰু দুজনাই দি যোৱা ভকতিৰ অমিয়া ৰসেৰে নৃত্য গীত, নাট, নাম, আনকি চালুক শিল্পৰ জৰিয়তেও গুৰু দুজনাৰ দিনৰ পৰা পৰম পিতাৰ সেৱা বন্দনা চলি আহিছে। যদিও 1840 চনত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত প্ৰথমবাৰৰ বাবে উদযাপিত হয় শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ আদ্যৰূপ, যি বিগত 180 বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে সমগ্ৰ মাজুলীৰ চুকে কোণে পালিত হৈ আহিছে একেই উৎসাহ, একেই ভকতিৰ ৰস। হৰি নাচে কৃষ্ণ বিমল ভুজ বদন, হৰি নাচে কৃষ্ণ বিমল ভুজ বদন। 1878 চনত প্ৰথম প্ৰাথমিক বিদ্যালয় স্থাপন হয় কৰাল গাঁৱত। আউনীআটী MV স্কুল স্থাপন হয় 1913 চনত আৰু 1962 চনত কমলাবাৰীত স্থাপন হয় মাজুলী মহাবিদ্যালয়। অৰুণোদয়ৰ পিছতে প্ৰকাশিত অসমৰ দ্বিতীয়খন বাতৰি কাকত আছাম বিলাসী প্ৰকাশ পাইছিল এই পবিত্ৰ ভূমি মাজুলীৰ পৰা। মাজুলী প্ৰাকৃতিকভাৱেও ঈশ্বৰৰ আশীষ ধন্য। শস্যৰ পৰা মৎস্যলৈ, বনজাত কৃষিজাত সম্পদৰ পৰা কুটীৰ শিল্পলৈকে সকলো ক্ষেত্ৰতে মাজুলী অতিকৈ চহকী।